Good morning everyone. ৰাতিপুৱাই পুৱাই সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। বলকচোন যাও এঠাইলৈ, ক'ত যাও আপোনালোকক লগত লৈ যাও। আৰু আজি যিহেতু উৰুকা হয়, ক'তনো যাব পাৰো, নিশ্চয় ধৰিব পাৰিছে। ৰাতিপুৱাই শুই উঠি গা পা ধুই পুৰা ওলাই আহিছো আৰু এতিয়া আমি উজান বজাৰ ঘাটৰ পিনে ৰাওনা হৈছো। এয়া চাওক ইমান মানুহ, চবৰে হাতে হাতে বৰালি মাছ, চিতল মাছ, ভকুৱা মাছ। আৰু এয়া আমি এন্ট্ৰি কৰিলোঁ উজান বজাৰ ঘাটৰ মাছৰ মেলালৈ। মেলাই দিয়কচোন ইমান ডাঙৰকে হয়। তো বলক আপোনালোকক দেখুৱাও কেনেকুৱা হয় বজাৰখন, মাছৰ বজাৰখন। এই ভিডিঅ'টোৰ জৰিয়তে মই মোৰ ফালৰ পৰা আপোনালোকক সকলোকে ভগৰ উৎসৱ ভোগালীৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সাতাম পুৰুষীয়া ৰীতি নীতি অনুসৰি সকলোৱে আমাৰ আদৰৰ লগতে চেনেহৰ বাপতি সাহন ভোগালী বিহুটি আনন্দৰে উদযাপন কৰক, ভোগ কৰক। সকলোৱে আটাই উদযাপন কৰক নিজৰ নিজৰ পৰিয়ালৰ সৈতে, তাকেই কামনা কৰিছোঁ। আৰু এতিয়া বলক মাছৰ বজাৰখন চাওঁ আমি। গাইজ দেখিছে নহয় কেনেকুৱা মেলা লাগিছে মাছৰ। চব মানুহে পুৰা ডাঙৰ ডাঙৰ মাছ কিনি আছে। আৰু যোৱাকালিৰ পৰা বতৰটো খুব বেয়া, পুৰা ঠাণ্ডা বতাহ। ইফালে মাছো খাব লাগিব, যিহেতু উৰুকা হয়, যিহেতু অসমীয়া হয়, তো মাছৰ সোৱাদ ল'ব লাগিবই। সেই গতিকে আহিলোঁ আমি উজান বজাৰ ঘাটত। এতিয়া চাওঁচোন কি মাছ লওঁ আমি। এইবোৰ চব চিতলৰ কেজি বাৰু বাকীবোৰ মাছতকৈ অকণমান কমি আছে। তো আমি কি মাছ লওঁ সেয়া দেখুৱাওঁ আপোনালোকক। কিন্তু যদিও আহে এনেকুৱা ধৰণৰ ভিৰ ভাৰত, প্লিজ আপোনালোকে চবে মাস্কবোৰ পৰিধান কৰিব, কাৰণ নিজৰ ছেফটিটো সকলোৱে নিজে আমি ৰাখিব জানিব। উৰুকাৰ দিনাখন উজান বজাৰ ঘাটত অহাটো আচলতে এটা সকলোৰে চাগে চখ হয়, বিৰাট ভাল লাগে। আৰু চবেই উজান বজাৰ ঘাটতে নিশ্চয় আহে। বিভিন্ন ধৰণৰ, বিভিন্ন দামৰ, বিভিন্ন প্ৰকাৰৰ মাছ দেখিব পোৱা যায়। আৰু আজিও ব্যতিক্ৰম নহয় তাৰ। দেখিছেনে মোৰ পিছপিনে ইমান মানুহ আছে, চবেই মাছ কিনাত ব্যস্ত। আৰু আমি আজি ঘৰতে ভাবি আছিলোঁ যে আমি বৰালি মাছ ল'ম, তো আমি বৰালি মাছকে চাই আছোঁ। তো সেয়াই আৰু এটা কথা, আজি আমাৰ এটা বিশেষ দিনো হয়। কি বিশেষ দিন সেয়া ভিডিঅ'টো চাই থাকিলে গম পাব। সেইবাবে মই ৰাতিপুৱাই উঠিয়েই পূৰা মূৰ গা ধুই আহিলোঁ। আৰু এয়া মাছেই মাছ, চাই থাকক মাছবোৰ, ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ মাছ। খালি মাছৰে মই ভিডিঅ' কৰিলোঁ, বাকীনো কি ভিডিঅ' কৰিম গাইজ। মাছৰ মেলাত আহি মাছৰেতো ভিডিঅ' কৰিব লাগিব, নহয় জানো। আৰু ফাইনেলি আমি বৰালি মাছকে ল'লোঁ 2 কিলো 650 গ্ৰামৰ। তো এয়া পূৰা দাম দৰ ঠিক কৰি মায়ে দিলে। এয়া ধুনীয়াকৈ ঘৰলৈ লৈ যাবৰ কাৰণে আমাৰ মাছটো ৰেডি কৰাই দি আছে। আৰু এয়া দাদাৰ হাতত আমাৰ বৰালি মাছটো। ময়ো বাৰু মাছ কিনা হৈ গ'ল আমাৰ। এতিয়া ঘৰ মোৱা হৈছোঁ। বাটত কি কিনো বাৰু সেয়াও দেখুৱাম। গাইজ মাঘৰ বিহুৰ উৰুকাৰ দিনাখন যেন উজান বজাৰত মাছ কিনিবলৈ অহাটো মাছ প্ৰেমিকসকলৰ বাবে এটা পৰম্পৰাহে। তো সেই পৰম্পৰা অটুট ৰাখি আমিও আহিলোঁ। আৰু এতিয়া হাঁহৰ বজাৰত সোমাইছোঁ। আজি এটা বস্তু লক্ষ্য কৰিছোঁ, যোন বেপাৰীয়ে হাঁহ বেছি আছে, সেই বেপাৰীসকলৰ তাত এটা চচ টপাৰ টাইপ হাঁহ সকলোৱে ৰাখিছে, যাতে সেই হাঁহটো চাই পেলাই দোকানখনলৈকে যাওঁ। আমিও হাঁহ চাহ কিনি ঘৰত আহিলোঁ। আৰু এতিয়া মায়ে বৰালি মাছটো কাটি আছে।
ডাঙৰ মাছটো নকটাকৈ ঘৰলৈ অনাৰ মজাটোৱে বেলেগ হয়, তাতে আকৌ উৰুকাৰ খানা। তো সেয়াই আমিও আহি পালোঁ। তো মই মোৰ ভিডিঅ'টো উৰুকা স্পেচিয়েল মাছৰ বজাৰখনৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ইয়াৰ পিছত গাইজ মই আপোনালোকৰ মাজলৈ ভোগালী বিহুৰ খানাৰ লগতে উৰুকা নিশাৰ খানাৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। গতিকে ষ্টে টিউন আৰু লগতে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে অসমবাসী ৰাইজক আকৌ এবাৰ ভোগালী বিহু তথা মাঘ বিহুৰ বহুত শুভেচ্ছা। সকলোৱে উদযাপন কৰক আদৰৰ বিহুটি।